মন্ত্ৰী বিত্তমন্ত্ৰী আছিল সেইখিনি সময়তে এখন কমিটি গঠন কৰি দিছিল যাতে 6 জনগোষ্ঠীক কেনেকৈ জনজাতিকৰণ কৰিব পৰা হয় তাৰ বাবে পৰামৰ্শ দিয়া হয় আৰু এই এনেকুৱা ধৰণৰ কমিটিৰ গাত ভেজা দিয়ে আজি অসমৰ 3জন ৰাজনীতিকে নিজৰ কেৰিয়াৰ বনাইছে, 2জনে মন্ত্ৰীৰ পৰা সাংসদ হৈছে আৰু এজনে মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰী হৈছে। তাৰ পিছতো এই জনগোষ্ঠীবিলাকক যিখিনি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল কৰা নাই। 2019 চনত কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল আনিলে আমাৰ 6 জনগোষ্ঠীক দিব বুলি আৰু তাৰ পিছত কেন্দ্ৰ চৰকাৰৰ লগত পৰামৰ্শ কৰি পেলাই ক'লে যে অসমৰ বাকী জনগোষ্ঠীৰ লগত এটা মীমাংসা কৰি পেলাই 10 মাহৰ ভিতৰত জানুৱাৰীৰ পৰা অক্টোবৰলৈকে 10 মাহ হয় 2019 চনৰ অক্টোবৰ মাহৰ ভিতৰত এই কমিটিয়ে ৰিপৰ্ট দিব যাতে আমাৰ 6 জনগোষ্ঠীয়ে দীৰ্ঘদিনীয়া দাবীটো অনুসৰি জনজাতিকৰণ পায়। কিন্তু আপোনালোকে জানে যে নিৰ্বাচনৰ সময়ত সেই সময়ৰ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰ জুৱেল ওৰাম ডাঙৰীয়াই কোকৰাঝাৰত কৈ গৈছিল ফাইলটো মোৰ টেবুলত আছে, এমাহৰ ভিতৰত মই জনজাতিকৰণ কৰি দিম, আপোনালোকে বিজেপিক ভোট দিয়ক। আৰু ঠিক একেই প্ৰতিশ্ৰুতি 2014 চনত অসমৰ ৰাইজে পাইছিল, 16 চনত অসমৰ ৰাইজে পাইছিল, 19 চনত পাইছিল আৰু 21 চনতো পাইছে। তাৰ পিছতো হোৱা নাই। ইয়াৰ পৰাই বুজিব লাগে যে যিটো ৰাজনৈতিক দলে জনজাতিকৰণ কৰিম বুলি সাধাৰণ ৰাইজৰ পৰা ভোট লৈ আছে তেওঁলোকৰ যে ইচ্ছা নাই, সদিচ্ছা নাই, এই কথাটো স্পষ্টভাৱে প্ৰমাণ হয় আৰু বিজেপি দলে অসমক আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যক যে বঞ্চিত কৰিব বিচাৰে ইয়ে প্ৰমাণ। মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী আছিল সেইখিনি সময়তে এখন কমিটি গঠন কৰি দিছিল যাতে 6 জনগোষ্ঠীক কেনেকৈ জনজাতিকৰণ কৰিব পৰা হয় তাৰ বাবে পৰামৰ্শ দিয়া হয় আৰু এই এনেকুৱা ধৰণৰ কমিটিৰ গাত ভেজা দিয়ে আজি অসমৰ 3জন ৰাজনীতিকে নিজৰ কেৰিয়াৰ বনাইছে, 2জনে মন্ত্ৰীৰ পৰা সাংসদ হৈছে আৰু এজনে মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰী হৈছে। তাৰ পিছতো এই জনগোষ্ঠীবিলাকক যিখিনি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল কৰা নাই। 2019 চনত কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল আনিলে আমাৰ 6 জনগোষ্ঠীক দিব বুলি আৰু তাৰ পিছত কেন্দ্ৰ চৰকাৰৰ লগত পৰামৰ্শ কৰি পেলাই ক'লে যে অসমৰ বাকী জনগোষ্ঠীৰ লগত এটা মীমাংসা কৰি পেলাই 10 মাহৰ ভিতৰত জানুৱাৰীৰ পৰা অক্টোবৰলৈকে 10 মাহ হয় 2019 চনৰ অক্টোবৰ মাহৰ ভিতৰত এই কমিটিয়ে ৰিপৰ্ট দিব যাতে আমাৰ 6 জনগোষ্ঠীয়ে দীৰ্ঘদিনীয়া দাবীটো অনুসৰি জনজাতিকৰণ পায়। কিন্তু আপোনালোকে জানে যে নিৰ্বাচনৰ সময়ত সেই সময়ৰ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰ জুৱেল ওৰাম ডাঙৰীয়াই কোকৰাঝাৰত কৈ গৈছিল ফাইলটো মোৰ টেবুলত আছে, এমাহৰ ভিতৰত মই জনজাতিকৰণ কৰি দিম, আপোনালোকে বিজেপিক ভোট দিয়ক। আৰু ঠিক একেই প্ৰতিশ্ৰুতি 2014 চনত অসমৰ ৰাইজে পাইছিল, 16 চনত অসমৰ ৰাইজে পাইছিল, 19 চনত পাইছিল আৰু 21 চনতো পাইছে। তাৰ পিছতো হোৱা নাই। ইয়াৰ পৰাই বুজিব লাগে যে যিটো ৰাজনৈতিক দলে জনজাতিকৰণ কৰিম বুলি সাধাৰণ ৰাইজৰ পৰা ভোট লৈ আছে তেওঁলোকৰ যে ইচ্ছা নাই, সদিচ্ছা নাই, এই কথাটো স্পষ্টভাৱে প্ৰমাণ হয় আৰু বিজেপি দলে অসমক আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যক যে বঞ্চিত কৰিব বিচাৰে ইয়ে প্ৰমাণ।